হেল্ল' গাইজ, আশা কৰোঁ সকলো ভালে আছে। আজি বিশেষ ক'লৈকো ওলাই যোৱা নাই, ঘৰতে আছোঁ। আৰু আপোনালোকক বৰ্তমান খেতি চলি আছে, চবে জানে যিহেতু। তো খেতিৰ ভিডিঅ' এটা দেখাওঁ, কিদৰে খেতিবোৰ হৈ আছে, চলি আছে, ধান ৰোৱা, কঠীয়া তোলা সেইবোৰ। আৰু সেইসকল ব্যক্তিয়ে চাই বিশেষ ভাল পাব যিসকলে ঘৰৰ পৰা বৰ্তমান বহুত বাহিৰত আছে, যিসকল আগত খেতিৰ লগত জড়িত হৈ আছিলে। তো সেইসকলে দেখি ভিডিঅ'টো ভাল পাব। তেওঁলোকে এই মুহূৰ্তৰ যিটো হয় খেতিৰ, যিটো এই সময়ৰ কৃষকসকলৰ যিটো সুবাস হয়, যিটো ফিলিংছ হয়, যিটো আনন্দ ফূৰ্তি হয়, সেইটো বুজি পাব তেওঁলোকে। তো বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। এয়া চাওক, এইখন হৈছে আমাৰ ঘৰৰ পুখুৰী। পূৰা বাৰিষাৰ পানীৰে ভৰপূৰ হৈ আছে। আৰু এইপিনে তামোল কলৰ বাৰী লগাইছোঁ। তামোল গছৰ এইপিনে কঠীয়া দৰালৈ লৈ যাওঁ আপোনালোকক। ভণ্টি এজনীয়ে কঠীয়া তুলি আছে। এয়া চাওক পথাৰৰ ভিউ। আবেলি সময়ৰ এই সময়টো বৰ ধুনীয়া লাগে। এয়া চাওক কঠীয়া কি ধুনীয়া হৈ আছে। কঠীয়া আবেলি সময় চাওক, এই কি ধুনীয়াকৈ বেলি বুৰ যাওঁ অৱস্থা। এই সময়টো আকাশখন ধুনীয়া লাগিছে। এয়া আধা ৰোৱনী শেষ হৈছে, ইতিমধ্যে আধা বাকী আছে। সেউজীয়া পথাৰ হৈ পৰিছে, গোটেই ধুনীয়া ভিউ হয়। চাই থাকক। বৰ ধুনীয়া লাগিছে। ভিডিঅ' এয়া কঠীয়া তুলি আছে। এই চৰাইকেইজনীক দেখিছে নাই? মই জুম কৰি দিছোঁ, ৰ'ব। এয়া চাওক, বৰ ধুনীয়া এটা পৰিৱেশ হয়, সুবাস হয়, যিটো কৃষকসকলে বুজি পাব, যিসকলে খেতিৰ লগত জড়িত। যিসকল ব্যক্তি খেতিৰ লগত জড়িত হৈ আছিল এটা সময়ত, সেইসকলে এই সময়টো বুজি পাব। এই ভিডিঅ'টো চাই আনন্দ পাব তেওঁলোকে, যিহেতু যিসকল বাহিৰত আছে ঘৰৰ পৰা, এসময়ত খেতিৰ লগত জড়িত আছিলে। চাওক কি ধুনীয়া পৰিৱেশ। যিসকল ব্যক্তি এসময়ত এই সময়বোৰ পাৰ কৰিছে, গাঁৱৰ সেই সন্ধিয়া আবেলি মুহূৰ্তৰ, সেইসকলে ভালকৈ অনুভৱ কৰিব পাৰিব, ফিল ল'ব পাৰিব। বলক অলপ আগলৈকে দেখাই দিওঁ আপোনালোকক। বৰ ধুনীয়া লাগে। সকলো মানুহেই ব্যস্ত নিজৰ খেতিটো যাতে শেষ কৰিব পাৰে, ধান ৰুই যাতে কঠীয়া ৰুই শেষ কৰিব পাৰে। বৰ মজা লগা দৃশ্য এটা। চাৰিওফালে কেৱল সেউজীয়া।
এই সময়টো লৈ চাওক, এই পৰিৱেশটো কেনেকুৱা। বেলিবোৰ গ'ল, অকল ৰঙা হৈ আছে এইখিনি ঠাইত। আন্ধাৰ হ'বলৈ ধৰিছে আৰু। এই গছজোপা ভাল লাগিছে চাওকচোন, এজাক চৰাই থাকে এই গছজোপাত। আমি এক সময়ত যেতিয়া ঘৰত নাছিলোঁ, ঘৰৰ পৰা বাহিৰত আছিলোঁ, এই সময়বোৰ বহুত মিছ কৰিছিলোঁ। এই মুহূৰ্তবোৰ বহুত ভাল লগা মুহূৰ্ত হয়। সকলোৱে বুজি নাপায় এই সময়ৰ খেতিৰ লগত জড়িত যিবোৰ অনুভূতি। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। যিমান পাৰোঁ চেষ্টা কৰিম আপোনালোকক এইদৰে যিবোৰ অনুভৱ হয়, দৃশ্য হয়, সেইবোৰ আপোনালোকক যাতে দেখাই থাকিব পাৰোঁ। ভাল লাগে কিবা এটা, হয় নাই? এয়া চাওক।